everyone, welcome back to my YouTube channel. Guys, আজি মই গৈ আছো শিলং। আজি মই শিলং গৈ আছো with my family, মোৰ মা, দেউতা, ভাইটি আৰু বৰ্তা বৰমাৰ লগত। Actually আমি চেৰাপুঞ্জী গৈ আছো, আমি চেৰাপুঞ্জীত গৈ থাকিমগে, but on the way আমি শিলঙতো অকমান ফুৰি মেলি যাম। তাৰপিছত আমি চেৰাপুঞ্জীত আজি থাকিমগে, কাইলে ফুৰিম আৰু কাইলে আমি ঘূৰি আহিম। গতিকে it's a 2-day trip আৰু মই চেষ্টা কৰিম যে মই যিখিনি জায়গা ফুৰো, মোৰ এক্সপেৰিয়েন্সৰ মতে আপোনালোকক যাতে মই ইনফৰ্ম কৰিব পাৰো যে কোনটো জায়গা যাব পাৰি, কোনটো জায়গা চাবলগীয়া, ক'ত গ'লে কি বস্তু লৈ যাব লাগিব, গোটেইখিনি ইনফৰমেশন যাতে মই আপোনালোকক দিব পাৰো। হেতুৱে এইটো ব্লগৰ মেইন aim হয়। গতিকে বহুত ইনফৰ্মেটিভ হ'ব ব্লগটো, সো এন্ডলৈকে চাব। I just woke up আৰু মানে জাস্ট নহয় উঠি পেলাই ব্ৰাছ কৰি অকমান পানী চানি খালো আৰু এন্ড মোৰ একচুয়ালি বহুত কাম আছে। মোৰ হেয়াৰ ৰিমুভ কৰিবলৈ আছে বিকজ মই ট্ৰিপত গৈ আছো, সো অবভিয়াসলি মই হেয়াৰ ৰিমুভ কৰিব লাগিব। তাৰপিছত গা চা ধুবলৈও আছে, বাট আই থট যেহেতু মই আজি হেয়াৰ ৰিমুভ কৰি আছো, why don't I share it with you guys? You know, এক তিৰি সে দো নিশানে টাইপ হৈ যাব, লাইক মোৰ হেয়াৰ ৰিমুভ কৰা হৈ যাব আৰু কন্টেন্ট। Just kidding. ছোৱালীবিলাকৰ বহুত কোৱেশ্চনছ থাকে যে কি কৰোঁ, ভ্যাকসিন কৰোঁ, শেভিং কৰোঁ নে কি কৰোঁ, পেইনলেছলি কেনেকৈ হেয়াৰ ৰিমুভ কৰোঁ। গতিকে মোৰ যোনটো মই যেনেকৈ কৰোঁ দ্যাট ইজ কমপ্লিটলি পেইনলেছ। চ' দিছ ইজ হোৱাট আই ইউজ। এইটো হৈছে Vilvah ব্ৰেণ্ডৰ হেয়াৰ ৰিমুভেল পাউডাৰ, চকলেট ফ্লেভাৰ্ড, আৰু ইয়াৰ টেক্সচাৰটো এনেকুৱা হয়, গ্ৰে কালাৰ পাউডাৰ টাইপৰ হয়। যেহেতু হেয়াৰ ৰিমুভেল ৰুটিন শ্বেয়াৰ কৰি আছোঁ, লেট মি শ্ব' ইউ যে মই কৰোঁ কেনেকৈ। এজ ইউ কেন চি মোৰ অলপ হেয়াৰ গ্ৰথ আছে এতিয়া। জাষ্ট অলপ পাউডাৰটো লৈ তাতে অকণমান পানী এড কৰি মিক্স কৰিব এখন উডেন চামুচেৰে, চ' দেট ধুনীয়া এটা পেষ্ট বনি যায়। আৰু মেক শ্যোৰ যে আপোনালোকে আঙুঠি বা খাৰু যিকোনো মেটেলিক বস্তু যদি পিন্ধি আছে সেইখিনি যাতে খুলি লয়। তাৰপিছত ইভেনলি স্কিনত এপ্লাই কৰি দিব। মই এই পাউডাৰটো এইটো কাৰণে প্ৰিফাৰ কৰোঁ বিকজ ইয়াত ছালফেট, ছিলিকন, পেৰাবেন, GMOs একো ধৰণৰ হাৰ্শ কেমিকেলছ নাই আৰু আৰ্টিফিচিয়েল ফ্ৰেগ্ৰেন্সো নাই। আৰু ইয়াত এল'ভেৰা এক্সট্ৰেক্টছ আছে যোনটোৱে pH বেলেঞ্চটো মেইনটেইন কৰি ৰাখে, কফি পাউডাৰ আছে যোনটোৱে স্কিনটো ব্ৰাইটেন কৰে, আৰু ভিটামিন ইয়ে এটা সুদিং ইফেক্ট দিয়ে। এইটো লগোৱাৰ পিছত হেয়াৰটো অলপ দেৰিকৈ গ্ৰ' হয়, আৰু যেতিয়া গ্ৰ' হয় সেইটো হাৰ্ড নহয়। তাৰ লগতে ইনগ্ৰ'ন হেয়াৰৰ প্ৰব্লেমটোও নাইকিয়া হৈ যায়, আৰু সৰু সৰু হেয়াৰবিলাকো এইটোৱে ৰিমুভ কৰে। 10 মিনিটছ ৰাখি শুকোৱাৰ পিছত এখন ৱেট টাৱেলেৰে মুচি দিব, যেনেকৈ মই মুচি আছোঁ। তাৰপিছত আপোনালোকে দেখিব যে হেয়াৰ ৰিমুভ কৰাৰ লগতে ছান টেনো এই পাউডাৰটোৱে খুব ধুনীয়াকৈ ৰিমুভ কৰি দিয়ে। এণ্ড দ্য বেষ্ট পাৰ্ট ইজ ডেট এইটো প্ৰডাক্ট এনিমেলছৰ ওপৰত টেষ্ট কৰা নহয়। ৰিমুভ কৰি হৈ যোৱাৰ পিছত অলপ এল'ভেৰা জেল লগাই দিব, এণ্ড দেন ইউ উইল হেভ লং লাষ্টিং ছফ্ট এণ্ড স্মুথ স্কিন ইনষ্টেণ্টলি এণ্ড পেইনলেছলি। অ'কে গাইজ, মোৰতো হেয়াৰ ৰিমুভ কৰা হৈ গ'ল, আৰু মই আপোনালোকক দেখুৱাইও দিলোঁ যে মই কেনেকৈ হেয়াৰ ৰিমুভ কৰোঁ ইন দ্য মষ্ট পেইনলেছ ৱে। গতিকে যদি আপোনালোকে এইটো প্ৰডাক্ট ট্ৰাই কৰিব খুজিছে ন, ইউ কেন শ্যোৰলি ডু ইট। আৰু এটা গুড নিউজ, যদি আপোনালোকে মোৰ কোডটো ইউজ কৰে উইচ ইজ Ragini20, তেনেহ'লে আপোনালোকে Vilvahৰ অফিচিয়েল ৱেবছাইটত 20% ডিছকাউণ্টো পাব। বাট য়েছ, ফাৰ্ষ্ট 500 পিপল যোনে এইটো কোড ইউজ কৰিব, অকল তেওঁলোকেহে ডিছকাউণ্টটো পাব। গতিকে হোৱাট আৰ ইউ ৱেইটিং ফৰ? যদি আপোনালোকে এইটো ট্ৰাই কৰিব খুজিছে দেন এতিয়াই গৈ কিনকগৈ আৰু মোৰ কোডটো ইউজ কৰিবলৈ নাপাহৰিব, নহ'লে কিন্তু ডিছকাউণ্ট নাপাব। এণ্ড এতিয়া মোৰ আৰু বহুত কাম আছে, চ' মই যাওঁ পটাপট ৰেডি হৈ লওঁ, তাৰপিছত আমাৰ ব্লগটো আগবঢ়াম। লেটছ গো। চ' গাইজ, মই ৰেডি হৈ গ'লোঁ, আমি চব ৰেডি হৈ গ'লোঁ, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। অ'কে, আই এম ৰিয়েলি এক্সাইটেড এবাউট দ্য ট্ৰিপ। লেটছ গো। বাই গুডি। বাই বাই। और हमारी सवारी निकल पड़ी है। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ সোমাইছোঁ চৰদাৰজী দা ধাবা বুলি এখন ধাবাত। চলে ভটুৰে খাই আছোঁ, টেষ্টি। ব্লেকিক লাষ্ট টাইম শ্বিলং আহোঁতেও লগ পাইছিলোঁ, আৰু এবাৰ একদম ডাঙৰ হৈ গ'ল। আৰু এয়া আমি শ্বিলং আহি সোমালোহি। যিহেতু মই কৈছিলোঁ যে আমি শ্বিলঙত বেছি টাইম নৰখোঁ, চিধা চেৰাপুঞ্জী যাম, গতিকে এতিয়া দুটামান স্পট চাই পেলাই আমি চেৰাপুঞ্জীলৈ যাম আৰু। চ' প্ৰথম আমি আহিছোঁ চাবলৈ ৱাৰ্ডছ লেক। চ' এইটো ৱাৰ্ডছ লেকৰ এণ্ট্ৰেঞ্চ হয়, আৰু সোমায়ে ইমান ভাল লাগে, ইমান ধুনীয়া গোটেই লেকটো। আমি একচুৱেলি বেছি টাইম নাপালোঁ গোটেইটো এক্সপ্ল'ৰ কৰিবলৈ, যিহেতু আমাৰ ওচৰত বেছি সময় নাছিলে। বাট যিখিনি পাৰিছোঁ মই পূৰা ৰীল চিল বনাই ফটো চটো উঠিছোঁ, বিকজ ইটছ একচুৱেলি ভেৰি বিউটিফুল। ৱাৰ্ডছ লেকৰ পৰা আমি পুলিচ বজাৰ আহিছিলোঁ গাইজ, বাট 1 ঘণ্টা ঘূৰিও আমি ক'তো পাৰ্কিং নাপালোঁ। গতিকে এতিয়া উপায় নাপায় আমি শ্বিলং পিকলৈ গৈ আছোঁ, আৰু চেৰাপুঞ্জীৰ পৰা ঘূৰি আহোঁতে আমি পুলিচ বজাৰ সোমাম। আৰু এয়া আমি শ্বিলং পিক অলম'ষ্ট আহি পাইছোঁ। একচুৱেলি শ্বিলং পিকলৈকে নিজৰ গাড়ী নিবলৈ নিদিয়ে, আমি এটা জেগাৰ পৰা টেক্সি ল'ব লাগে। গতিকে আমি টেক্সি ষ্টেণ্ডটোলৈকে আহিলোঁ। মাহঁতে ইয়াতে অলপ চব্জি তব্জি কিনিছে, কম দামতে বোলে চব্জি পায়।
আৰু শিলং পিক যোৱাৰ আগতে আমি টেক্সি ষ্টেণ্ডটোতে টিকেট কাউণ্টাৰ আছে তাতে টিকেট কৰিব লাগে আৰু এটা আৰ্মি কেম্প আছে একচুৱেলি আৰ্মি কেম্পটোৰ মাজেদি গৈ আমি শিলং পিক পাওঁগৈ গতিকে আৰ্মি কেম্পটো সোমোৱাৰ ঠিক আগে আগে আমি ID দেখাব লাগে আৰু আৰ্মি কেম্প যেতিয়ালৈকে আমি এক্সিট নকৰোঁ তেতিয়ালৈকে আমি ফোনেদি একো ফটো বা ভিডিঅ' ল'ব নোৱাৰোঁ চ' এইখিনি কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোক যায় আৰু আমি শিলং পিক আহি পালোহি আগতেও মই সৰুতে আহিছোঁ গতিকে মোৰ একদম নষ্টালজিক ফিল হৈছে মোৰ মনত পৰিছে আৰু আপোনালোকে চাব পাৰে ইমান ধুনীয়া ভিউ আৰু আমি যোৱাৰ দিনাখন ঠাণ্ডা বেছি নাছিলে ৰ'দ আছিলে বাট বতাহ আছিলে চ' বিৰাট বেছি ধুনীয়া লাগিছিলে দিছ ইজ দ্য বিউটিফুল ভিউ এণ্ড দ্য বিউটিফুল মি জাষ্ট কিডিং চ' গাইজ আমি শিলং ফুৰিলোঁ এতিয়া আমি চেৰাপুঞ্জীলৈ যাবলৈ ওলাইছোঁ শিলং ভিউ পইণ্ট চাই জাষ্ট ঘূৰি আহিছোঁ এণ্ড এতিয়া চেৰাপুঞ্জীলৈ যাম পুলিচ বজাৰ আমি সোমাব নোৱাৰিলোঁ পুলিচ বজাৰত আমি পাৰ্কিঙে নাপালোঁ গতিকে চোৱা নহ'ল বাট ঘূৰি আহোঁতে আমি সোমাম বুলি প্লেন কৰিছোঁ চ' ডেটছ দ্য আপডেট চেৰাপুঞ্জী যাবলৈ ওলাইছোঁ ইয়াৰ ঠিক আগৰ ক্লিপটো ৰেকৰ্ড কৰা টাইমত মই পাহৰিয়ে গৈছিলোঁ যে আমি এলিফেণ্টা ফলছ যোৱাই নাই এতিয়ালৈকে মই কৈছিলোঁ আমি এতিয়া চেৰাপুঞ্জী যাম বাট নহয় একচুৱেলি আমি এতিয়া এলিফেণ্টা ফলছলৈ আহিছোঁ তাৰপিছতহে আমি চেৰাপুঞ্জী যাম আৰু এইটো হৈছে এলিফেণ্টা ফলছ জাষ্ট সোমাই যোনটো ভিউ সেইটো দেখুৱাই আছোঁ আৰু একদম ওচৰলৈ যাবলৈ হ'লে আমি বহুত ষ্টেপ নামিব লাগিব চ' লেটছ গ' And here's the majestic Elephanta Falls. Enjoy! Elephanta Falls চাবলৈ যাওঁতে ইমানকেইটা ষ্টেপছ নামিলোঁ আকৌ উঠিলোঁ ইমান বেছি ভাগৰ লাগিছিলে মানে উশাহ চুটি হৈ গৈছিলে মই মানে কথা কৈ ব্লগ বনাব নোৱাৰা হৈ গৈছিলোঁগৈ বাট ইট ৱাজ ডেফিনেটলি ৱৰ্থ ইট বিস্কুট খাব খা খা তই খা খা পেকেটটো অনালৈ কেনে গম পাইছে ন লৰি আহিছে এইটো গাড়ীখনতে কেলে মুতিলি বাৰু কেলে মুতিলি গাড়ীখনত যা আৰু নাই খাবলৈ দেই পিছত দিম যা ফাইনেলি আমি শিলং ফুৰা হ'ল আৰু এতিয়া আমি চেৰাপুঞ্জীলৈ গৈ আছোঁ অলৰেডি সন্ধিয়া লাগিলেই আৰু আমি চেৰাপুঞ্জী পাওঁতে পাওঁতে আই গেছ 7:38 মান বাজি যাব চ' আজিতো ফুৰা নহয় কাইলৈহে আমাৰ চেৰাপুঞ্জী ফুৰা হ'ব চ' গাইজ আমি চেৰাপুঞ্জী আহি পালোহি মোৰ অৱস্থা একদম বেয়া হৈ আছে চিলিটুলি বাহিৰত একদম ঠাণ্ডা বতাহ মাৰি আছে একচুৱেলি আমি এক্সাইটেড ফৰ টুমৰো কাৰণ এতিয়াতো আন্ধাৰ হৈ গ'লে বেছিকৈ দেখা পোৱা নাই আশে পাশে কি আছে বাট ৰাতিপুৱা যেতিয়া ছানৰাইজ হ'ব সেইটো টাইমত আমি উঠি পেলাই অলপ মৰ্ণিং ৱাকত যাম বুলি প্লেন কৰিছোঁ অলপ ৰিল চিল বনাম বুলি প্লেন কৰিছোঁ চ' মই কাইলৈ কাৰণে এক্সাইটেড হৈ আছোঁ আৰু এতিয়া আমি অলপ কিবা খাবলৈ গৈছোঁ চাওমিন টাউমিন অলপ খাওঁ দেন ৰাতিপুৱা উঠি আমি একচুৱেলি ফুৰিবলৈ ওলাম আৰু আপোনালোকক গোটেইখিনি যিমান পাৰোঁ দেখাই থাকিবলৈ চেষ্টা কৰিম গুড মৰ্ণিং গাইজ আৰু এইটো হৈছে চেৰাপুঞ্জীৰ মৰ্ণিং আৰু এইটো আমাৰ ৰিজৰ্ট ৰাতি যিহেতু আন্ধাৰ হৈ আছিলে মই দেখাব পৰা নাছিলোঁ 4 Seasons ইক' ৰিজৰ্ট বুলি ৰিজৰ্টটোত আমি আছোঁ এণ্ড ইটছ ৰিয়েলি বিউটিফুল গুড মৰ্ণিং এভৰিৱান অহ কি ৰ'দ এতিয়া বাজিছে আই থিংক 7টা বাজিছে আৰু মই 5:45 মানতে উঠিছোঁ উঠি পেলাই মই ভাবিলোঁ অলপ ৰিল চিল বনাওঁ ব্লগ শ্লগ কৰোঁ কিন্তু মোৰ ভাইটি উঠা নাছিল চ' মোক ৰিল কোনে বনাই দিব গতিকে মই ৰৈ থাকিব লগা হ'ল আৰু সি এতিয়া উঠিছে আহি আছে মই নামি আহিলোঁ ভাবিলোঁ অলপ ব্লগ শ্লগ কৰি লওঁ তেতিয়ালৈকে চ' এতিয়া উঠিছোঁ অকণমান ৱকত যাওঁ ৰিল এটা বনাওঁ দেন আমি ব্ৰেকফাষ্ট কৰি ওলাই যাম ফুৰিবলৈ চেৰাপুঞ্জী ফুৰিম আজি আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম এতিয়া মই অলপ উল্টা হৈ গ'ল ন আন্ধাৰ হৈ আছিল চাগে চ' এতিয়া মই অলপ ৰিল চিল বনাই লওঁ তাৰপিছত আমি ওলাই যাম আৰু আই হোপ আজিৰ দিনটো আমাৰ ভাল লাগিব আমি এনজয় কৰিম আৰু আপোনালোকেও যাতে ব্লগটো চাই এনজয় কৰে তাকে মই হোপ কৰিলোঁ নাও লেটছ মেক ৰিলছ ৰিল বনালোঁ গাইজ চুলি তুলি পৰা উৰি মেলি একদম বৰবাদ এতিয়া আমি ইক' পাৰ্কৰ ফালে গৈ আছোঁ আমাৰ ৰিজৰ্টটো একদম ইক' পাৰ্কৰ লগতে লাগি আছে চ' ভাবিলোঁ এবাৰ ইক' পাৰ্কত কি আছে চাই আহোঁ আৰু এইটো হৈছে চেৰাপুঞ্জীৰ ইক' পাৰ্কৰ ভিতৰটো একচুৱেলি আমি যাওঁতে বৰষুণ একেবাৰে নাছিলে খুব ৰ'দ আছিলে গতিকে অলপ ড্ৰাই হৈ আছিলে বেড লাক মোৰ যে ভয় লাগে পাই এইখিনিত ভিডিঅ' ল'বলৈ
ফোনটো কিবা এইটো হৈছে ইকো পাৰ্কৰ ভিউ মোৰ দেখি ওচৰত মানে ৰেলিঙৰ ওচৰত যাব ভয় লাগি আছিলে আৰু এতিয়া আমি য'ত থিয় হৈ আছোঁ আমাৰ ঠিক তলতে আছে ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল গতিকে ইকো পাৰ্কতে ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফলৰ চ'ৰ্চটো আছে আপডেট গাইজ ইমান বেছি ৰ'দ আছিলে যে মই মোৰ আগৰ টপটো চেঞ্জ কৰি এটা পাতলা টপ পিন্ধিব লগা হ'ল আৰু এতিয়া আমি ফুৰিবলৈ আহিছোঁ মাউচুমাই কেভ আই হোপ আই এম প্ৰনাউন্সিং ইট ৰাইট চ' এতিয়া টিকেট লওঁ এণ্ড আমি সোমাম কেভৰ ভিতৰত আৰু এইকেইটা ষ্টেপ বগাই আমি পামগৈ কেভটো সৰুতে মই আহিছিলোঁ এইটো কেভত আৰু কিন্তু তেতিয়া মানে একদম ডেভেলপ নাছিলে পূৰা পানী আছিলে ভিতৰতো আৰু লাইট চাইট একেবাৰে নাছিলে বাট এতিয়া আপোনালোকক দেখাম মই এজ ইউ কেন চি পানী একেবাৰে নাই আৰু জেগাই জেগাই লাইট দিয়া আছে চ' ইটছ ভেৰি কনভিনিয়েণ্ট নাও বাট ষ্টিল মোৰ অলপ ভয় লাগি আছিলে বিকজ ফাৰ্ষ্ট থিং শ্লিপাৰী হয় গতিকে তাত যদি পিছল খাই পৰি মেলি মূৰত দুখ চুখ পাওঁ মানে একো ঠিক নাই ন গতিকে অলপ ভয় লাগি আছিলে তাতে আমাৰ মানে মাহঁত দেউতাহঁত বৰ্তাহঁত গৈছিলে গতিকে আই ৱাজ নট চিয়'ৰ যে তেওঁলোক সোমাব পাৰিবনে নোৱাৰে তাতে আকৌ এই ফেমিলিটোৱে আমাক ক'লে যে জেগাটো ইমানেই সৰু যে তাহাঁতি সোমাবই নোৱাৰিলে চ' আৰু অলপ নাৰ্ভাছ ফিল হৈ আছিলে বাট মই একচুৱেলি যাবলৈ মন আছিলে নট বিকজ আই ৱান্টেড টু গ' বাট আই ৱান্টেড টু শ্ব' ইউ গাইজ কেনেকুৱা হয় ভিতৰখন চ' মই গ'লোঁ ফাইনেলি আৰু এটা পইণ্ট পোৱাৰ পিছত মা আৰু দেউতাহঁত বৰ্তা বৰমাহঁত নগ'লে বিকজ অলপ চাপৰিব লাগে আৰু মাৰ অলপ কঁকালৰ প্ৰব্লেমো আছে মই আৰু ভাইটি সোমাই গ'লোঁ নাও আপোনালোকে চাওক যে ভিতৰখন কেনেকুৱা আৰু আমি কেনেকৈ গ'লোঁ এনজয় মূৰটো বচাই খালি দেই মূৰটো বচাই ইয়াৰ পিছত কিবা আছে ব্ৰিজ बोलसन बड़ মাহত নাই আহা আমি দুটা অকলে অকলে আহিছোঁ ভিতৰত নাজানো আৰু কিমান দূৰ আছে ওচৰতে বুলি আহিলোঁ কিন্তু বহুত দূৰ যেন লাগি আছে আৰু মানুহ এটা দেখিছিলোঁ বাৰু তাকে গৈ আছোঁ এতিয়া চাওঁ পালোঁ গাইছে এইটো এক্সিট ওলাই আছে লেটছ গো नहीं जा सकते आगे नहीं अभी पूरा खुला में वहाँ से आ रहे वहाँ से नहीं आ सकते थे इसलिए इधर से आ रहे ओह अच्छा यहाँ पे एकदम खुला है ठीक है यार ऑलरेडी आओ आप निकल ही गए थी जगह आप जा सकेंगे शायद नहीं वो चली जाती हम दोनों रह जाते इसलिए हम लोग रुक गए जा यहाँ पे खुला है ना अभी हाँ अभी खुला है দাদাকেইজনে এণ্ট্ৰি দি সোমাব নোৱাৰে এক্সিট দি সোমাইছে কাৰণ এক্সিটৰ ছাইডটো অকণমান বহল হয় গতিকে তেওঁলোকে এক্সিটেদি এতিয়া এণ্ট্ৰি ফালে গৈ আছে আকৌ ঘূৰি আহিব আমি অথনি যোনটো এক্সিট বুলি ভাবিলোঁ সেইটো এক্সিট নহয় একচুৱেলি এটা লাইটহে আছিলে বাট ষ্টিল আহিলোঁ আহি এতিয়া আমি একচুৱেলি এক্সিটটো পাইছোঁ যাম আৰু তাৰ আগতে অলপ বহি লৈছোঁ আৰু এইফালে ওপৰৰ পৰা খোলা গোটেই ওলাই আছে ই আৰু মই অকলে আহিছোঁ মাহঁতে নোৱাৰিলে হয় বাৰু বহুত চাপৰি মেলি আহিব লাগে অলপ শ্লিপাৰীও হয় বাট আমি আহিলোঁ এণ্ড ভাল কৰিলোঁ আহি ভাল লাগিলে এতিয়া ওলাই যাওঁ বাকী দেখাম যিমান পাৰোঁ দ্যাটছ দ্য এক্সিট গাইজ আমি পাই গ'লোঁ আমি এক্সিট পাই গ'লোঁ ৱাও য়েই It was a good experience. ভালে ভাল আহিলোঁ নাহা হ'লে ইয়াৰ পৰা ভয়তে ঘূৰি যোৱা হ'লে বেয়া লাগিলে হয় অকণমান সাহস কৰি সোমোৱাৰ পিছত আৰু বাকীখিনি হৈ গ'ল আৰু মেনেজ হৈ গ'ল এতিয়া যাওঁ মাহঁতে চাগে ইটো চাইডে আৰু টেনশ্যন লৈ আছে এইকেইটা ক'ত সোমালে ওলোৱা নাই ইমান দেৰি চব গৈ থাকোঁ আৰু ইয়াতে এগৰাকী মানুহ লগ পালে চি ইজ ইন হাৰ 70s আৰু তেওঁ কৈছে তেওঁ বোলে কেৱল ভিতৰতে একদম আহিছে আৰু ধুনীয়াকৈ দুইটা হাজবেণ্ড ৱাইফ ভাল লাগিলে দেখি লাইক এতিয়াও এইটো এজতো ইমান জোচ আছে আমাৰে ভয় লাগিছে
ভয় মানে কি জাষ্ট এনেকুৱা যে ভিতৰত মানুহ নাছিলে মানে সেইটো এৰিয়াত যেতিয়া আমি ফাৰ্ষ্ট সোমাইছিলোঁ আৰু অলপ স্লিপাৰী হয় কাৰণে অলপ ভয় লাগি আছিল বাট পিছত যেতিয়া দেখিলোঁ এজন এজন মানুহ আছে দেন ইট ফেল্ট গুড নেক্সট আমি চাবলৈ গৈছিলোঁ ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল এণ্ড গেছ হোৱাট ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল ইজ নন এক্সিষ্টেণ্ট য়েছ আইডিয়েলি মোৰ পিছফালে এতিয়া পূৰা ঝৰঝৰাই ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল বৈ থাকিলে হয় বাট আমি যেতিয়া গৈছিলোঁ জাষ্ট কেইদিনমান আগতে গৈছোঁ একদম শুকাই আছিলে গতিকে যিহেতু ৱাটাৰফলটো শুকাই আছিলে তাৰ কাষতে এটা সৰুকৈ আৰু ৱাটাৰফল আছিলে চ' ভাবিলোঁ তাতে পানী নেদেখিলোঁ যেতিয়া ইয়াতে আৰামছে পানী চানী খেলি লওঁগৈ আৰু মোৰ জোতাযোৰ একচুৱেলি মোৰ ভৰিত বহুত কাটি আছিলে চ' আই থট যে অলপ পানীত নামো ঠাণ্ডা ঠাণ্ডা আৰাম লাগিব চ' এইটো এৰিয়াত বহুত এনজয় কৰিলোঁ পূৰা পানী চানী খেলি বিৰাট মজা লাগিলে এইটো জেগা সঁচাকৈ বহুত ধুনীয়া আছিলে একদম পাৰফেক্ট পিকনিক স্পট একচুৱেলি যদি আপোনালোকে ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল চাবলৈ আহিছে দেন ঠিক তাৰ অপজিটতে এইটো এৰিয়া আছে আৰু মোৰ মতে যদি বৰষুণৰ দিনত আপোনালোকে নাই অহা যদি বোলে বহুত দিনৰ পৰা বৰষুণ হোৱা নাই চেৰাপুঞ্জীত তেতিয়াহ'লে ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফল চাবলৈ নোযোৱাই বেটাৰ হয় বিকজ শুকাই থাকিব একো লাভ নাই আৰু মোৰ একচুৱেলি এই এৰিয়াটোত যাবলৈ বিৰাট মন আছিলে ভয়ো লাগি আছিলে ফাইনেলি মই গ'লোঁ পানী চানী চুলোঁ হাতেৰে বাট আৰু আগলৈ যাবলৈ মোৰ সাহস নহ'লে বিকজ অকণমান ডিপ হয় আৰু আগলৈ নেক্সট আমি গৈছিলোঁ থাংখাৰাং পাৰ্ক আই হোপ মই ঠিকে প্ৰনাউন্স কৰিছোঁ এইটো একচুৱেলি এটা পাৰ্কেই হয় আৰু এটা ভিউ পইণ্ট আছে বিৰাট ধুনীয়া ইয়াতে যদি আপোনালোকে ফটোজ ক্লিক কৰিব খোজে বা ভিডিঅ'জ বনাব খোজে ন ইটছ দ্য পাৰফেক্ট স্পট ইমান বেছি গ্ৰীনেৰী আৰু ইমান বেছি ধুনীয়া গোটেই জেগাটো আৰু এইটো যোনটো ভিউ পইণ্ট হয় ন ইটছ ভেৰি বিউটিফুল মানে আপোনালোকে চাব পাৰে কিমান ক্লিয়াৰ ভিউ আৰু বেকগ্ৰাউণ্ডত যোনটো এটা চাইৰেন টাইপৰ এটা শব্দ আহি আছে ন সেইটো একচুৱেলি এটা পোক হয় ইণ্টাৰেষ্টিং ৰাইট ময়ো পিছত গম পাইছোঁ কথাটো আৰু ঠাণ্ডা দিনত যদি আপোনালোকে ইয়াত আহে ন গোটেইখন ডাৱৰ হৈ থাকে মানে একদম ওচৰলৈকে ডাৱৰ হৈ থাকে যিহেতু আমি যোৱাৰ দিনাখন ৰ'দ আছিলে গতিকে আমি ডাৱৰ দেখা নাই যদিও বিৰাট ধুনীয়া এটা ভিউ চাবলৈ পালোঁ চ' গাইজ একচুৱেলি ক'বলৈ গ'লে আমাৰ চেৰাপুঞ্জী চোৱা হৈয়ে গ'ল আমি মেইন স্পটকেইটা চালোঁ আৰু বাকী যিহেতু আমাৰ এদিনৰে প্লেন চ' আমি ঘূৰি যাব লাগিব এতিয়া বাট আই এম শ্বুক যে হিল ষ্টেচন হোৱাৰ পিছতো ইয়াত ইমান গৰম ইমান ৰ'দ গ্ল'বেল ৱাৰ্মিং ইজ ৰিয়েল গাইজ মই লাষ্ট টাইম যেতিয়া চেৰাপুঞ্জী আহিছিলোঁ বৰষুণ পাইছিলোঁ ঠাণ্ডা আছিলে বাট দিছ টাইম ইটছ টু হট আৰু এতিয়া আমি লাঞ্চ কৰিবলৈ আহিছোঁ অৰেঞ্জ ৰুটছ বুলি এখন ৰেষ্টুৰেণ্টত লাঞ্চ কৰাৰ পিছত আমি শ্বিলং যাম আৰু যিহেতু আমাৰ পুলিচ বজাৰ যোৱা হোৱা নাছিলে কালি গতিকে আজি শ্বিলং গৈ পুলিচ বজাৰ সোমাম অলপ শ্বপিং কৰিম দেন আমি ঘূৰিম আৰু গুৱাহাটীলৈ বাকী এতিয়া মই খাই ল'মগৈ এতিয়া আমি খাবলৈ বহিছোঁ আৰু এইখন ৰেষ্টুৰেণ্টত ছাউথ ইণ্ডিয়ান ফুড বিৰাট ভাল পায় ইনফেক্ট আমি যোনটো থালি অৰ্ডাৰ কৰিছিলোঁ তাতো এটা ছাউথ ইণ্ডিয়ান ডিছ আছিলে ৰছম বুলি উইচ ৱাজ ভেৰি ইউনিক এণ্ড নাইচ চেৰাপুঞ্জীৰ পৰা শ্বিলং ঘূৰি গৈ থাকোঁতে ৰাস্তাতে ব্ৰিজখন পায় বিৰাট ধুনীয়া হয় আৰু এইখন ব্ৰিজত মই শুনাৰ মতে বহুত শ্বুটিঙো হৈছে গতিকে ভাবিলোঁ ৰাস্তাত নামি আপোনালোকক অকণমান দেখুৱাই দিওঁ ব্ৰিজখন এতিয়া আমি শ্বিলং ঘূৰি গৈ আছোঁ আৰু আমি শ্বিলং পাওঁতে সন্ধিয়াই লাগিব চাগে তাত আমি পুলিচ বজাৰত অলপ দেৰিৰ কাৰণে সোমাম শ্বপিং কৰিম তাৰপিছত গুৱাহাটীলৈ ঘূৰিম হাই গাইজ মই ঘৰ আহি পালোঁ আৰু বহুত বেছি ভাগৰ লাগিছে মোৰ এনাৰ্জিয়ে নাছিলে একচুৱেলি ভ্লগটো এণ্ড কৰিবলৈ বাট ষ্টিল আই থট কৰিবতো লাগিবই এণ্ড মই পুলিচ বজাৰ ব্লগ কৰিবলৈ একেবাৰে পাহৰি থাকিলোঁ আমি পুলিচ বজাৰত সোমালোঁ শ্বপিঙো কৰিলোঁ আৰু ইনফেক্ট মই এজন মোৰ ছাবস্ক্ৰাইবাৰো লগ পালোঁ তেওঁ মোৰ লগত ফটোও উঠিলে ইট ৱাজ ছাচ এ ছুইট মুমেণ্ট কিন্তু মই একেবাৰে ব্লগৰ কথা পাহৰি থাকিলোঁ এনিৱেজ আই হোপ আপোনালোকে ব্লগটো চাই ভাল পালে মোৰতো একেবাৰে গোটেই বডি ক্ৰেম্প মানে কেবত যে সোমালোঁ ন এনেইতো এক্সাৰচাইজ নকৰোঁ গতিকে আজি অলপ বেছি এক্সাৰচাইজ হৈ গ'ল চ' পূৰা মানে মাছল ক্ৰেম্প হৈ আছে ভেৰি টায়াৰ্ড বাট বহুত এনজয় কৰিলোঁ আই হোপ আপোনালোকেও ব্লগটো চাই সিমানে এনজয় কৰিলে আৰু যদি ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব তাৰ লগতে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত যোনটো বেল নটিফিকেশ্যন আইকন আছে সেইটো প্ৰেছ কৰি দিব চ' ডেট মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায় মোক এনেকৈয়ে মৰম দি থাকিব থেংক ইউ ফৰ অল ইয়ৰ লাভ মই আৰু নতুন ভিডিঅ'জ লৈ আহি থাকিম মিট ইউ ইন দ্য নেক্সট ওৱান বাই বাই